ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটোত যে আছে ক্ল'ৰ আলকালি পদ্ধতি কাক বোলে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এতিয়া চাব আমি যেতিয়া মানে তোমাৰ ধৰা হ'ল ক্ল'ৰ আৰু কি আছে আলকালি আছে ক্ল'ৰ মানে কি জানানে ক্ল'ৰ মানে হৈছে ক্ল'ৰিন তাৰমানে ক্ল'ৰিন গেছ উৎপন্ন হ'ব লাগিব এই পদ্ধতিটোত আৰু আমাৰ এলকালি মানে হৈছে ক্ষাৰ এলকালি মানে কি ক্ষাৰ ক্ল'ৰ ক্ষাৰত কি থাকে জানানে ক্ষাৰত আমাৰ হাইড্ৰক্সাইড আয়ন থাকে ক্ষাৰত কি থাকে হাইড্ৰক্সাইড আয়নক কি বুলি কয় OH বুলি কয় তাৰপিছত চোৱা ক্ল'ৰ মানে ক্ল'ৰিনৰ যিটো সাংকেতিক চিহ্ন ক্ল'ৰিনৰ সাংকেতিক চিহ্ন আমাৰ কি Cl কি আছে Cl এতিয়া আমি ক্ল'ৰ আলকালি পদ্ধতিত কি উৎপন্ন কৰিব লাগিব ক্ল'ৰ আলকালি পদ্ধতিত আমাৰ ক্ল'ৰিন গেছ উৎপন্ন কৰিব লাগিব আৰু এটা ক্ষাৰ উৎপন্ন হ'ব লাগিব আৰু ক্ষাৰত কি থাকে আমাৰ হাইড্ৰক্সাইড থাকে এটা হাইড্ৰক্সাইডৰ লগত আমাৰ কি থাকে এটা ধাতু থাকে আৰু সেই ধাতুটো আমি কি ল'ম জানানে সোডিয়াম হাইড্ৰক্সাইড হ'ব এটা আমি ক্ষাৰৰ নামটো পালো ক্ল'ৰ আলকালি পদ্ধতিত কি উৎপন্ন হ'ব লাগিব সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব লাগিব আৰু লগতে কি উৎপন্ন হ'ব লাগিব ক্ল'ৰিন গেছ উৎপন্ন হ'ব লাগিব আৰু গেছ থাকিলে তল সদায় দুটা পৰমাণু থাকে ক্ল'ৰিনৰ এইকাৰণে ইয়াত দুটা পৰমাণু দিয়া হৈছে এতিয়া আমাৰ চোৱা ক্ষাৰ উৎপন্ন হ'ব লাগিব আৰু কি হ'ব লাগিব ক্ল'ৰিন গেছ ক্ল'ৰ মানে ক্ল'ৰিন আৰু এলকালি মানে হৈছে ক্ষাৰ ক্ষাৰত কি থাকে OH থাকে আৰু OH মানে কি ইয়াত এটা ধাতু লাগিব ধাতুটো দিলে আমি ক্ষাৰটো উৎপন্ন কৰিব পাৰিছো গতিকে আমাৰ ক্ষাৰটোৰ নামটো কি সোডিয়াম হাইড্ৰক্সাইড NaOH এই বস্তু দুটা উৎপন্ন কৰিব লাগিলে কি লাগিব এই কথাটো আমি জানিব লাগিব এটা যিকোনো এটা বস্তু উৎপন্ন কৰাৰ কাৰণে ল্যাবৰেটৰীত যেতিয়া যাবা তোমালোকে সদায় মনত ৰাখবা কি পদাৰ্থ লাগে যেনেকৈ পানীৰ উদাহৰণ দিব পাৰা পানীত কি লাগে হাইড্ৰজেন আৰু অক্সিজেন লাগে ঠিক তেনেদৰে আমাৰ সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰাৰ কাৰণে কি লাগিব এই কথাটো জানিব লাগিব চোৱা এতিয়া ইয়াত আমাৰ সোডিয়াম হাইড্ৰক্সাইড আৰু ক্ল'ৰ আলকালি পদ্ধতিত কি উৎপন্ন হয় চোৱা সোডিয়াম হাইড্ৰক্সাইড আৰু ক্ল'ৰিন গেছ উৎপন্ন হয় সোডিয়াম হাইড্ৰক্সাইড আৰু কি ক্ল'ৰিন গেছ উৎপন্ন হয় এই পদাৰ্থটো চোৱা সোডিয়াম আৰু ক্ল'ৰিন লগ লাগি যিটো পদাৰ্থ হৈছে সেই পদাৰ্থটো ল'ব লাগিব মানে সোডিয়াম ক্ল'ৰাইড ল'ব লাগিব কি ল'ব লাগিব সোডিয়াম ক্ল'ৰাইডক কি বুলি কয় NaCl সোডিয়াম ক্ল'ৰাইডক কি বুলি কয় NaCl তাৰপিছত চোৱা সোডিয়াম ক্ল'ৰাইডৰ লগত আৰু কি আছে আমাৰ H আৰু O লগ লাগি কি হয় জানানে পানী সোডিয়াম ক্ল'ৰাইডৰ লগত কি লাগিব আমাক পানী লাগিব সোডিয়াম ক্ল'ৰাইডৰ লগত কি লাগিব পানী মানে H2O যেতিয়া তুমি সোডিয়াম ক্ল'ৰাইডৰ লগত পানী মিক্স কৰিছা এই বস্তু পানীক জলীয় দ্ৰৱ বুলি কয় পানী কি বুলি কয় জলীয় দ্ৰৱ আৰু এটা বস্তুৰ ওপৰত জলীয় পদাৰ্থৰ লগত যদি আন এটা বস্তু গোটা পদাৰ্থ মিহলি কৰা হয় সেইটো দ্ৰৱণ বুলি কয় গতিকে এইটো কিহৰ দ্ৰৱণ হ'ব সোডিয়াম ক্ল'ৰাইডৰ দ্ৰৱণ আৰু সোডিয়াম ক্ল'ৰাইডৰ দ্ৰৱণটো কেনেকুৱা হৈছে জলীয় দ্ৰৱ বুলি ক'বা সোডিয়াম ক্ল'ৰাইডৰ জলীয় দ্ৰৱ সোডিয়াম ক্ল'ৰাইডৰ জলীয় দ্ৰৱ এটা সোডিয়াম ক্ল'ৰাইডৰ লগত পানী মিক্স কৰা দ্ৰৱণটো কি বুলি কয় সোডিয়াম ক্ল'ৰাইডৰ জলীয় দ্ৰৱ বুলি কয় ঠিক আছে এতিয়া ইয়াত আমি কি কৰিব লাগিব বিদ্যুৎ পৰিবাহিত কৰিব লাগিব তাৰমানে সোডিয়াম ক্ল'ৰাইডৰ জলীয় দ্ৰৱৰ মাজেৰে কি কৰিব লাগিব বিদ্যুৎ প্ৰবাহিত কৰিব লাগিব গতিকে আমি ইয়াত কাৰেণ্ট প্ৰবাহিত কৰিলোঁ যেতিয়া কাৰেণ্ট প্ৰবাহিত হ'ব তেতিয়া আমাৰ কি উৎপন্ন হ'ব ক্ল'ৰ আলকালি পদ্ধতিত কি উৎপন্ন হয় ক্ল'ৰ মানে ক্ল'ৰিন গেছ উৎপন্ন হয় আৰু কি উৎপন্ন এলকালি মানে ক্ষাৰ উৎপন্ন হয় আৰু ক্ষাৰটো কি হ'ব চোৱা সোডিয়ামে OH ৰ লগত লগ লাগি সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিব আৰু ক্ল'ৰ মানে কি ক্ল'ৰিন গেছ উৎপন্ন হ'ব এতিয়া চোৱা ইয়াত আমাৰ ক্ল'ৰিন গেছ আছে Cl দিলো Na আছে NO দিলো O আছে O দিলো H এটা দিছো ইয়াতে H দুটা আছে তুমি এটা H দুটাৰ পৰা এটা হে গ'ল আৰু এটা পৰমাণু আছে H আৰু H ৰ পৰমাণুতে হাইড্ৰজেন গেছ উৎপন্ন কৰিব কি উৎপন্ন কৰিব হাইড্ৰজেন গেছ H2 গতিকে ক্ল'ৰ আলকালি পদ্ধতিৰ বিক্ৰিয়াটোত কি উৎপন্ন হৈছে চোৱা সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে ক্ল'ৰিন গেছ উৎপন্ন হৈছে আৰু হাইড্ৰজেন গেছ উৎপন্ন হৈছে এতিয়া এই বিক্ৰিয়াটোক আমি কি বুলি কওঁ ক্ল'ৰ আলকালি পদ্ধতিৰ ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ এটা ক্ল'ৰ আলকালি পদ্ধতি এক ঔদ্যোগিক প্ৰক্ৰিয়া হয় আৰু এই পদ্ধতিত যি উৎপন্ন হৈছে পদাৰ্থ সেই পদাৰ্থবিলাক বহুত লাগতিয়াল পদাৰ্থ কিছুমান বস্তু উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয় এতিয়া কি উৎপন্ন হৈছে সোডিয়াম হাইড্ৰক্সাইড আৰু ক্ল'ৰিন গেছ বহুলভাৱে ব্যৱহাৰ কৰা হয় এই পদাৰ্থবোৰ ৰাসায়নিক উদ্যোগবিলাকত আলটিমেটলি তোমালোকে মনত ৰাখিবা যে সোডিয়াম ক্ল'ৰাইডৰ কি আছে জলীয় দ্ৰৱ পানী মানে জলীয় দ্ৰৱ সোডিয়াম ক্ল'ৰাইডৰ জলীয় দ্ৰৱৰ মাজেৰে কি প্ৰবাহিত কৰিছা বিদ্যুৎ প্ৰবাহিত কৰিছা কৰিলে কি উৎপন্ন হৈছে সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে আৰু এই পদ্ধতিটোকে কি বুলি কয় ক্ল'ৰ আলকালি পদ্ধতি বুলি কোৱা হয় মনত আহিব কি কৈছো মই সোডিয়াম ক্ল'ৰাইডৰ জলীয় দ্ৰৱৰ মাজেৰে
কি প্ৰবাহিত কৰিছা বিদ্যুৎ প্ৰবাহিত কৰিছা তেতিয়া কি উৎপন্ন হৈছে সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে এই পদ্ধতিটোক কি বুলি কয় ক্ল'ৰ-এলকালি পদ্ধতি বুলি কোৱা হয় ঠিক আছে আৰু মনত ৰাখবা সোডিয়াম ক্লৰাইডৰ যিটো জলীয় দ্ৰৱ মানে NaCl ৰ লগত যেটা পানী মিক্স কৰিছা এই জলীয় দ্ৰৱটোক কি বুলি কয় জানানে ব্ৰাইন বুলি কোৱা হয় এক নম্বৰ কোৱেশ্চন আহি যাব পাৰে কেতিয়াবা যে ব্ৰাইন কি সোডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱক ব্ৰাইন বুলি কোৱা হয় যাব লাগে সমতল কৰিব লাগে চোৱা ইয়াত হাইড্ৰজেন এটা আছে ইয়াত দুটা দুই একা তিনটা বেছি হৈ গ'ল ইয়াতে 2 দিয়া 2 দুগুণ 4টা হ'ল ইয়াতে দুটা ইয়াতে যদি এটা 2 দাও 2 গুণ 2 দিয়া 4টা হ'ল সোডিয়াম দুটা আছে ইয়াত 2 দিলা সোডিয়াম দুটা হ'ল ক্লোৰিন দুটা আছে ইয়াত ক্লোৰিন দুটাই আছে আৰু অক্সিজেন দুটা হৈ গ'ল দেখি ঠিক আছে ধন্যবাদ